Hey guys, welcome back to my YouTube channel. আজি বনাইছে মাছ ফ্ৰাই, গাহৰি ফ্ৰাই, তাৰপিছত এইফালে আমলৈটো কণী দি ভাজিছিলে, ব্ৰইলাৰ মাংস বনাইছে। আজি উৰুকা, আপোনালোকৰ মোৰ পিনৰ পৰা সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। এইফালে আমাৰ মৃতকক দিয়া নিয়ম কৰিছে, তাৰপিছত এইফালে আমাকো অলপ অলপ দি দিছে হাতত। আমি চবেই সকলোৱে মিলি একেলগে খাম। প্ৰথমে এতিয়া আমি সেৱা কৰি লৈছোঁ, পাপাই নিয়ম কৰিছে। আমাৰ মৃতকত সাজৰ নিয়ম কৰাও হয়। এইফালে কম গ্লাছ থকাকেইটা চুনুৱাৰ মোৰ, মানে আমি দুজনী অকণমান কমকৈ খাওঁ, ইমানো খোৱাটো ভাল নহয় ন, সেইটো কাৰণে। আৰু এইটো হেল্থৰ কাৰণে ইমানো উপকাৰী নহয়, আৰু অকণমান খাব পাৰি। আৰু আমাৰ মৃতকত মানে খোৱাইটো নিয়ম আছেই। এইফালে আমি সকলোৱে মিলি সেৱা কৰি লৈছোঁ ককাক। দদৌ আমাৰ মানে ককা নকওঁ, মই দদৌ কওঁ, দদৌ আমাৰ ঢুকালে, তেওঁৰ নামত এইখিনি নিয়ম কৰা হৈছে। বিহুত আপোনাৰ নতুন কাপোৰযোৰ পিন্ধি পিনে তাৰপিছত আইতাহঁতলৈ আহিলোঁ। অহাৰ পিছত এইফালে আমি মৃতকত দিয়া খালোঁ। তাৰপিছত এইফালে কণী যুঁজাই আছে, সিহঁতিও আমাৰ ঘৰলৈ গ'ল, মৃতকত দিয়া খালে। পাপা গ'ল নামঘৰলৈ, মাও এতিয়া যাব আৰু আইতাৰ লগত নামঘৰলৈ। আমি যাম বুলি আছিলোঁ, গাটো বৰ ভাল লগা নাই, জ্বৰ জ্বৰ লাগি আছে যে। তাৰপিছত এইফালে বহাগৰ মাহত এইখিনি ফুলে দেখাইছোঁ আপোনালোকক, ফুলিছে, গোন্ধটো বৰ ধুনীয়া। আৰু বিহু বুলি আপোনালোকে লাইক এটা দিব পাৰে আৰু মৰমত বিহু বুলি ন। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ, বাই।